Hi dear student, welcome to Yes Right YouTube channel. ছাত্রছাত্ৰীসকল আজি আকৌ আমি এটা কম্পিটিটিভ এক্সামৰ নতুন টিক্স লৈ আহিছো। আমি কম্পিটিটিভ এক্সামত কোনো সংখ্যাৰ এককৰ ঘৰত 5 থকা সংখ্যাক বৰ্গ কৰিব লাগে। তো আজি সেইটো শিকাম আমি যদি কোনো সংখ্যাৰ এককৰ ঘৰত যদি 5 থাকে তেতিয়া হলে তাক আমি সহজে কি ধৰে বৰ্গ কৰিম। তো ছাত্রছাত্রীসকল মই স্কয়ার কৰা দেখুৱাইছিলো সব সংখ্যাকে তো সেইটো এটা প্ৰসেস এটো আৰু এটা প্ৰসেস ইয়াক আমি যদি কোনো সংখ্যাৰ এককৰ ঘৰত 5 থাকে তেতিয়া হলে তাক আমি কেনেকৈ অতি সহজে ইয়াক স্কয়ার কৰিব পাৰো। সাপোজ মই ধৰিলো 15 স্কয়ার সবে জানো আমি 15 স্কয়ার ইয়াক আমি ফার্স্ট एग्जांपल হিচাপে ললো কি কৰিব লাগে জাস্ট এককৰ অংকটোক আমি স্কয়ার কৰি দিব লাগে সিধা কিমান 25 তাৰপিছত কি কৰিব লাগে এই যেটো সেকেন্ড ডিজিট আছে দহকৰ ঘৰত যেটো ডিজিট আছে সেই ডিজিটটো লগত আৰু এটা সংখ্যা পূৰণ কৰিলেই হ'ল কি সংখ্যা পূৰণ কৰিম দহকৰ ঘৰত যি অংক থাকিব তাৰ ঠিক পিছৰ অংকটো কি হ'ব 2 এই দুটা মাল্টিপ্লাই কৰিব লাগে যেটো অংক থাকিব তাৰ পিছৰটো সিৰিয়ালি তাৰ পিছৰটো তাৰ মানে সেই অংকটোৰ লগত আৰু যদি এক আমি যোগ কৰো তেতিয়ালে কি পাম 2 তো 2 আমি কি কৰিম মাল্টিপ্লাই কৰিম তো 25 পালো আমি 5 স্কয়ার কৰি 1 এর পিছত কি আহে 2 1 আর 2 মাল্টিপ্লাই কৰিম কিমান হ'ব 2 হৈ গল 15 স্কয়ার তাৰ পিছত আমি বেলেগ লম 35 স্কয়ার হলে ফার্স্ট কি কৰিম আমি 5 স্কয়ার 25 তাৰ পিছত 3 পিছত কি আহিব 3 আছে 3 পিছত 4 3 আৰু 4 মাল্টিপ্লাই কৰিম 3 আৰু 4 তো কিমান হৈ গল 1225 তো এই ধৰে আমি কি কৰিব পাৰো উলিয়াব পাৰো নেক্সট কোৱেশ্চন আমি ললো 56 স্কয়ার কি হ'ব এটো 5 5 গুণ 25 হৈ গল ঠিক আছে আৰু ইয়াত 6 পিছত কি আহিব 7 6 7 গুণ কিমান 42 হৈ গল 4225 স্কয়ার হৈ গল 65 ৰ এবাৰ আমি 7 ললো 7 5 5 গুণ কিমান হৈ গল 25 7 পিছত কিমান হ'ব 8 ঠিক আছে কিমান পাই যাম 7 8 যা 56 56 হৈ গল তো ঠিক তেনেকৈ আমি আৰু বেলেগ সংখ্যা দিব পাৰো তো ইমান সহজ আমি ট্ৰিক্সবোৰ মনত ৰাখিব লাগিব ছাত্ৰছাত্ৰীসকল মেইন কথা হৈছে আমি যদি কম্পিটিটিভ এক্সামত বহিব লাগে তেতিয়া হলে কিন্তু আমি বহুত কিবা কিবি জানিব লাগিব আমি সো এইবিলাক এই ক্লাছবোৰ আমি কি কৰিব লাগিব চাই থাকিব লাগিব কন্টিনিউয়াসলি ফলো কৰিব লাগিব তেতিয়া হলে আমি কি কৰিব পাৰিম অতি সহজে এক্সামবোৰ প্ৰিপেয়াৰ কৰি প্লাই ভালকে এক্সামবোৰ আমি দিব পাৰিম এইবিলাক সৰু সৰু দেখা ট্ৰিক্স হলো কিন্তু এইখিনি সম্পূৰ্ণ কামত আহে আমাৰ কম্পিটিটিভ এক্সামত আমি ট্ৰেডিশনাল মেথডত কেতিয়াও কম্পিটিটিভ এক্সামত বহি প্লাই এক্সাম ভাল কৰিব নোৱাৰো গতিকে এইবিলাক ট্ৰিক্স কিন্তু আমাৰ খুবেই প্ৰয়োজন আৰু এইবিলাক ট্ৰিক্স চলি আহি আছে আগৰ পৰাই হয়তো আমি কিছুমান মানুহে জানো কিছুমান মানুহে আমি নাজানো ঠিক তেনেকৈ মই যদি ইয়াত 105 লও 105ক যদি স্কয়ার কৰো কি কৰিম এটো তো 25 হৈ গল 10 ৰ পিছত কিমান আহি যাব 10 ৰ পিছত আহি যাব 11 10 and 11 মাল্টিপ্লাই কৰিম কিমান হ'ব 110 তাৰ মানে 105 স্কয়ার কৰিলে কি পাম 11025 তাৰ পিছত আমি আৰু দুটা কৰিম আমি ধৰি ললো 255 স্কয়ার কৰিব লাগে 255 স্কয়ার কৰিব লাগে ঠিক আছে ফার্স্ট আমি কি কৰিম ফার্স্ট আমি তো 5ক আমি কি কৰিম স্কয়ার কৰিম 5ক স্কয়ার কৰিলে কিমান পাম আমি 25 এবাৰ আছে আমাৰ হাতত 25 ৰ লগত 1 এড কৰিম তাৰ মানে 25 ৰ পিছৰ সংখ্যা 25 ৰ পিছৰ সংখ্যাটো 26 আৰু 26 যদি আমি মাল্টিপ্লাই কৰো আমি পাম 650 গতিকে 255 স্কয়ারৰো আমি অতি সহজে কি কৰিব পাৰিছো স্কয়ার বা বৰ্গফল উলিয়াব পাৰিছো ইয়াক যদি আমি ট্ৰেডিশনাল মেথডত কৰিব লাগে তেতিয়ালে 255
5 into 2 5 5 কৰি থাকিব লাগিব আমি তিনিটা স্টেপ কৰিব লাগিব তাৰ পিছত আমাৰ ৰিজাল্ট ওলাব তো এইখিনিতো সময় নাই আমাৰ তেতিয়াহলে এনেকুৱা ধৰণৰ আমি যদি এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ কৰিব লাগে অতি সহজে আমি এই মেথডত বৰ্গ কৰি উলিয়াব পাৰো ঠিক আছে আৰু এটা দিছো মই 6 to 5 স্কয়াৰ 6 to 5 স্কয়াৰ কৰিলে কি হ'ব তো আমি দুই অংকৰ বৰ্গৰ কিছু আমাৰ কি থাকিব লাগিব ধাৰণা থাকিব লাগিব তাৰ পিছত তিনি অংক আৰু অলপ ইজি হৈ যাব আৰু মাল্টিপ্লিকেশনৰ ধাৰণা আমাৰ থাকিব লাগিব ইয়াত আমি কি কৰিম ইয়াত 5 to স্কয়াৰ কৰিলে কি পাই যাম আমি 25 থাকিল কি 62 তেনেহলে 62 যদি আমি স্কয়াৰ কৰো 62 ক স্কয়াৰ কৰি নকৰো আমি 62 লগত আৰু 1 এড কৰি দিম 62 লগত 1 এড কৰি দিলে কিমান হ'ব 63 62 আৰু 63 যেতিয়া আমি ইনটু কৰিম ইয়াত বহুৱাই দিম 62 আৰু 63 ইনটু কৰিলে পাম আমি 3906 62 আৰু 63 মাল্টিপ্লাই কৰিলে কিমান পাম 3906 আৰু 5 ৰ স্কয়াৰ 25 তেনেহলে 6 to 5 ক আমি স্কয়াৰ কৰিলে কিমান পাম 390625 তো ছাত্ৰ-ছাত্ৰীসকল সহজ লাগিছে না নাই একদম সহজ আমাৰ কি কৰিব লাগিব অলপ নিজৰ ইচ্ছা থাকিব লাগিব আমি জনাৰ কাৰণে তেতিয়াহে আমি পাস কৰিম আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বহুতে কি কৰে ওপৰে চাই যায় কিন্তু হেতু কোনো কামৰ নহয় ডিপলি চাব লাগিব আৰু সকলোবোৰ ভিডিও ভালকে চাব লাগিব আমাৰ লৰাছলি বহুত আছে প্ৰপাৰ প্লেছত আছে কোচিং সেন্টাৰত যাব পাৰে কিন্তু কিছুমান গাঁৱৰ এনেকুৱা দুখীয়া পৰিয়ালৰ আছে বা কোচিং সেন্টাৰত ঢুকি নাপায় বহুত ভিতৰুৱা গাঁৱত আছে বহুত ছোৱালী আছে যি কেজনে কেতেও কোচিংত যাব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ ক্যান্ডিডেটৰ কাৰণে মোৰ এই ভিডিওবোৰ খুবেই দৰকাৰী আৰু সকলো ছাত্ৰ-ছাত্ৰী যাতে এই ভিডিওবোৰ শেয়াৰ কৰে লাইক কৰে কমেন্ট কৰে যদি কোনো প্ৰবলেম হয় আৰু যদি নতুন টপিকস লাগে তেতিয়াহলে কমেন্ট কৰিলে হল আশা কৰো এনেকুৱা ধৰণৰ ভিডিওবোৰ যদি তোমালোকে চাই থাকা তেতিয়াহলে তোমালোকৰ খুবেই লাভ হ'ব তো আজি মানে আমি নেক্সট আৰু ভিডিও লৈ আহিম নতুন ট্ৰিক্স লৈ প্লাই